Hey guys, welcome back to my YouTube channel. তো guys, কি খবৰ আপোনালোকৰ ভালে আছে আৰু যিসকলে বেয়া চলি আছে সেইসকলৰ ভগৱানৰ প্ৰাৰ্থনা কৰিছো যে সেইসকলে যেন ভালে যাওক। তো গাইজ মানে আজি মই যাই আছো একদম গুৱাহাটীলৈ আৰু গাইজ গুৱাহাটীত কিয় যাই আছো আপোনালোকৰ সকলো গম পাব আৰু তাত আছে একদম মোৰ মহোৎসৱ। তো গাইজ সকলোৱে চাব আৰু যিসকলে তো মোৰ চেনেল নতুন নতুন আহিছে তো সাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ পৰৱৰ্তী ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া গাইজ আমি একদম পুৰা গাড়ীত উঠি ল'লো আৰু গাড়ীত উঠি একদম পুৰা যাই আছো এতিয়া মানে পুৰা এইফালে চাওক আৰু এইফালে পুৰা কুঁৱলী পুৰা পুৱা হৈ আছে না গাইজ। আৰু এতিয়া বাজিলে 7টা বজাত আমি ওলাই কৰিলোঁ ব্লগচোন চাই থাকোঁ। আৰু গাইজ এতিয়া আমি পালোঁ পাটলিয়াৰহাৰ আৰু পাটলিয়াৰহাৰ এইখিনি আমি পালোঁ ৰেল ষ্টেচনত আহি পালোঁ আৰু গাইজ এতিয়া যাব লাগিব আৰু অকণমান দূৰ আৰু হাইৰোডত ইফালে পূৰা ৰাস্তাবিলাক পূৰা অফ ৰডিং হৈছে মানে গাইজ এইটো বনাই আছে সেইবাবে মানে এইবিলাক শিল চিল পাৰি থৈছে ৰাস্তাতে সেইবিলাক মানে অকণমান ডিষ্টাৰ্ব হৈছে তথাপিও কোনো একো নাই যেনিবা যাব তো বলক চাই থাকোঁ। আৰু গাইজ আজি একদম পুৰা মোদী আহিব না সেইবাবে মানে পুৰা ভিৰ হৈ গৈছে আজিও গুৱাহাটী মানে মোদী আহিব কিন্তু আমি মোদীক চাবলৈ নাযাওঁ কিন্তু তথাপিও আৰু এইবিলাক মানে ট্ৰাকবিলাক যিবিলাক চলি আছিল সেইবিলাক পুলিচে মানে আগত ৰখাই দিলে মানে কিয় কাৰণ এইবিলাক মানে যিবিলাক মানে মিটিঙৰ গাড়ী সেইবিলাকো যাব দিলে আৰু যিবিলাক ট্ৰাকবিলাক আছে সেইবিলাকো মানে ৰখাই দিলে পুলিচে সেইবাবে মানে অকণমান ট্ৰেফিক জাম হৈ গৈছে আৰু এইফালে চাওকচোন পুৰা বাহিৰতো পুৰা লাইন কিমান একদম পুৰা ক'ত লাগিব আছে নাজানো কিন্তু কৰকচোন চাই থাকোঁ চাওঁ ক'ত লাগিব লাইন আছে চাবতো লাগিবই। তো গাইজ মানে আমি মানে আমাৰ গাড়ীখনত মানে পেট্ৰল নাছিল পেট্ৰল ভৰাবলৈ এটা তেলেপুৰত বহিলোঁ চাওক গাইজ সেয়া আৰু আছে মোৰ লগত আছে বাবু আৰু এইফালে আছে কিন্তু এইফালে গ'ল। তো গাইজ চাওকচোন আৰু গাইজ আমি আহি পালোঁ গুৱাহাটী আৰু গুৱাহাটীত আহিয়ে চাওকচোন কিমান ট্ৰেফিক জাম ট্ৰেফিক জাম আৰু আমাৰ গাইজ ইয়াতে মহোৎসৱটো হ'ব আৰু এয়া চাওকচোন আৰু ইয়াৰ গেটখন যে দেখিছে আপোনালোকে এই গেটখন হৈছে মানে কাঠ আৰু যিবিলাক থাৰ্মকল আছে মানে মাছৰ কাৰ্টন সেইবিলাকে তৈয়াৰী কৰিছে আৰু ইয়াত চিনেমেটিক এটা শ্বৰ্ট চাই লওক আপোনালোকে। আৰু গাইজ আমি এতিয়া ফাইনেলি আহি পালোঁ এতিয়া মহোৎসৱত আৰু গাইজ চাওক এয়া তো গাইজ চাওকচোন ইয়াত মানুহবিলাকৰ সকলো ধৰণৰ মানুহ ইয়াত আহিছে আৰু বহুত দূৰৰ পৰা ইয়াত মানুহবিলাক আহিছে মানে ইয়াক খালি দৰ্শন কৰিবলৈ আহিছে মানে তাহাঁতৰ ঠাকুৰক মানে দৰ্শন কৰিবলৈ ইয়াত আহিছে মানে সেইবাবে পূৰা মানুহ চাৰিওফালৰ পৰা ভিৰ হৈ গৈছে আৰু গাড়ী চাড়ী ইয়াত মানে পাৰ্কিং কৰিবতো নিদিয়ে আৰু এইবিলাক গাড়ী চাওকচোন একদম পূৰা চান্দা এটা দিছে চাৰিওফালে আৰু এইফালে মানুহ আপোনালোকক মই দেখুৱাই আছোঁ মানুহবিলাক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু চাওক চাই থাকক। আৰু গাইজ ইয়াত দেখিবলৈ পাইছে এইটোৱে মেইন মন্দিৰটো আৰু গাইজ চাওকচোন কি ধুনীয়া কৰি বনাইছে আৰু গাইজ একদম হেৰি যিবিলাক মানে মাছৰ কাৰ্টন থাকে থাৰ্মকল সেইবিলাকেৰে পূৰা বনাইছে এইবিলাক গাইজ কোনো ধৰণৰ মানে ইয়াত হেৰি চিমেণ্ট মানে ব্যৱহাৰ কৰা নাই এইবিলাক মানে চব। তো গাইজ এইটোৱে মেইন ঠাকুৰটো আৰু তাৰ আমি ভিতৰলৈ যাই আছোঁ গাইজ চাই থাকক। আৰু গাইজ ইয়াত মানে ভিতৰত সোমাবলৈ বহুত দূৰৰ পৰা লাইন ধৰিব লাগে আৰু চাইচোন গাইজ ইমান দূৰৰ পৰা লাইন ধৰিব লাগিছে মানে বহুত দূৰ আৰু গাইজ ভিৰ চাওক একদম পিছপিনে একদম পুৰা ভিৰ হৈ গৈছে এইফালে চাওক আৰু চাৰিওফালে মানুহ কেৱল আৰু গাইজ আমি কিমান দূৰলৈকে লাইন ধৰিব লগা হৈছে চাওক। আৰু গাইজ পূৰা ইয়াৰ আহি পালোঁ আমি সন্মুখৰ এতিয়া অলপমান পিছতে আকৌ সোমাই যাম ভিতৰলৈ আৰু গাইজ ইয়াক চাওকচোন ভিৰ হৈ গৈছে একদম লাইন ধৰিব লগা হৈছে আমি কিমান দূৰৰ পৰা মানে লাইন ধৰি আছোঁ তথাপিও সোমাব পৰা নাই আৰু কমেও 1 ঘণ্টামান হৈ গ'ল ইয়াত মানে লাইন ধৰা। তো গাইজ মানে সেইবাবে আৰু বহুত মানে কিবা সেনেকুৱা লাগি গৈছে মানে গাইজ ভৰি চৰি একদম পুৰা বিষাই গৈছে লাইন ধৰোঁতে। তো গাইজ অৱশেষত আমি আহি পালোঁ ইয়াত চাওকচোন
ইয়াৰ মানে ভিতৰত কেনেকুৱা বনাইছে ইয়াৰ মানে গাইজ পুৰা ৰিয়েলিটি নিচিনা লাগিব মানে ভাবো আপোনালোকে পুৰা ভাবিব আৰু পুৰা ইয়াত চিমেণ্টেৰে তৈয়াৰী কৰিছে কিন্তু এইবিলাক চিমেণ্টেৰে তৈয়াৰী একদমেই নহয় আৰু যিবিলাক মানে মাছৰ কাৰ্টন আছে পুৰা সেইবিলাকেৰে পুৰা তৈয়াৰী কৰিছে এইবিলাক মানে কাঠ আৰু মাছৰ কাৰ্টন মানে সেইবিলাক মানে কি বুলি কয় বোলে থাৰ্মকল যিবিলাক থাৰ্মকল আছে সেইবিলাকেৰে মানে তৈয়াৰী কৰিছে আৰু ইয়াৰ পুৰা মানে যিবিলাক মানে প্লাষ্টিকৰ ফুল চুল আছে এইবিলাক মানে ইয়াত পুৰা দিয়া হৈছে এইবিলাক চাওকচোন একদম পুৰা কি ধুনীয়া লগা হৈছে একদমেই আৰু গাইজ কি ক'ম আৰু ইয়াত চাওকচোন একদম ধুনীয়া একদম পুৰা কি ক'ম ৱাও আৰু গাইজ ইয়াত মানে ভিডিঅ' কৰিব নিদিয়ে তথাপিও মই ভিডিঅ' কৰি আছোঁ মানে সেনেকুৱা আৰু গাইজ একদম পুৰা চাওক তো গাইজ মানে ভিডিঅ'টো চাই কিনে পালে তো আপোনালোকে যদি ভাল পালে সকলোৱে তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু গাইজ মানে কি হৈছে মই সকলোবোৰ দেখুৱাব নোৱাৰিলোঁ কাৰণ ইমান ভিৰ মানুহৰ মাজত মানে আৰু মই একো ক'বলৈ নোৱাৰোঁ মানে এনেকুৱা হৈছে আৰু গাইজ পুৰা শুকান নিজান ঠাই পুৰা আৰু মানে সেইবাবে পুৰা মানুহ পুৰা ভিৰ হৈ গৈছে আৰু সেইবিলাক মানে কি তাৰে অলপমান হেৰিও আছে আৰু সেইবিলাক মানে ভিডিঅ' কৰিব নিদিয়ে তাত সেইবাবে মানে মই গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তথাপিও গাইজ ভিডিঅ'টো গাইজ চাই কিনে পালে তো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু হয়তো মোৰ কোনোবাই কিছুমানে হয়তো মোৰ আনছাবস্ক্ৰাইব কৰি দিছে ভিডিঅ' নিদিয়াৰ বাবে তো গাইজ একো নাই আৰু যিসকলে নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট জৰুৰ কৰিব তো গাইজ আজিলৈ বাই